হেল্ল' গাইজ, আজি আমি আহি আছোঁ গুৱাহাটীৰ ফেঞ্চি বজাৰ। আপোনালোকক বস্তুবোৰ দেখাম সকলো আৰু দামবোৰো দেখাম। মোৰ লগতে চেলেঞ্জো আছে 500ৰ। 500ত কি বস্তু লওঁ আপোনালোকক সেইটোও দেখাম। বাকী আৰু যদি মোৰ চেনেলটোত নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক শ্বেয়াৰ কমেণ্ট কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তাতে চুৱেটাৰ, জেকেট, ব্লেজাৰ এইবোৰ ওলাই আছিলে। 100 টকা, 150 টকাৰ পৰা 500 টকাৰ ভিতৰত আছে। তাতকৈ ওপৰত নাই কাপোৰবোৰ। মোৰ কাৰণে অলপ চাইজটো ডাঙৰ হয় কাৰণে নল'লোঁ। এয়া চাওক আমাৰ ছোৱালীৰ ফেভৰেট ফুলি। এয়া এইখিনি ফেঞ্চিৰ মেইন চাৰিআলি হয়। আমি লাখটকীয়াত নামি পিনি তাৰ পৰা চিধা আহি আছিলোঁ খোজকাঢ়ি। এতিয়া ইয়াৰ পৰা এইফালে গ'লে মাছখোৱা পাব। আৰু এতিয়া ইয়াতে এইবিলাক ফুলি কিবা কিবি আছে আৰু ডিজাইনৰ। ঘূৰাই দিয়কচোন দাদা অকণমান। কেনেকৈ এইবোৰ ফুলিবোৰ? চব 100 টকা। ফুলি এযোৰ লৈ লওঁ, বাকীখিনি আপোনালোকক দেখাই আছোঁ পাছত লাহে লাহে।
মিনিমাম ৰিজনেবল চেণ্ডেল, ব্লেংকেট, স্লিপাৰ সকলো ধৰণৰ পাব এইবোৰ। এইটো বেগৰ ছেকশ্যন, ইয়াতে বিভিন্ন ধৰণৰ বেগ পাব আপোনালোকে। এইবোৰ বিভিন্ন ধৰণৰ আছে, অফিচ বেগ আছে, পাৰ্টি বেগ আছে, চাইড বেগ আছে। এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ, বেছি টাইম কৰিব নোৱাৰোঁ কাৰণ টাইম আমাৰ হাতত কম। এইটো বৰ মৰম লাগিছে, লৈ যাওঁ নেকি? বহাই থৈছে তাক চকীখনত, জোৰাই নাই তাক। ঠিক আছে, এতিয়া আমি যাওঁ। এইখিনি ইয়াতে কাপোৰ আছে বিভিন্ন ধৰণৰ, আপোনালোকৰ ছোৱালী মানুহৰ কাৰণে আছে বিভিন্ন ধৰণৰ কাপোৰ, জেকেট, লং পেণ্ট পাব। ইয়াতে ফেঞ্চিত কিন্তু দাম কমাব পাৰিলে মানে যোনে বাৰ্গেনিং কৰিব পাৰে নহয়, সিহঁতৰ বহুত লাভ আছে। এইবোৰ বহুত কম দামত পাই যাব। এইবোৰ 100-150 টকাতে পাই যায় যদি ভালকৈ বাৰ্গেনিং কৰিব পাৰে। বাৰ্গেনিং কৰিব নোৱাৰিলে কিন্তু লোকচান আছে ইয়াতে। এই জেকেটবোৰ, য়েল্ল' কালাৰ জেকেটবোৰ, এইবোৰ 500, 400, 300ত পাই যায় যদি বাৰ্গেনিং কৰি ভালকৈ ল'ব পাৰে, আৰু সেইটো আপোনালোকৰ কেপাচিটি। ঠিক আছে, আগত কুৰ্তি আছে বোলে, কুৰ্তি দি আছে কম দামত, চাওঁগৈ। এইবোৰ কুৰ্তি একদম দি আছে বোলে 200 টকা দে। ফেঞ্চিত কি চাব আপুনি, মানুহ চাওক, মানুহৰ মাজতে আকৌ দোকানবোৰ, তাতে আকৌ গাড়ীবোৰো সোমায়, ক'বলৈ বাকী নাই কিন্তু। Öyle 200 Same one. Oh, the same one. Same lagi.
ৰেবৰিয়া হে খালি দিছো ঠিক আছে এইবিলাক নাপা এইবিলাক উৰি থাকে খালি হাৱাটো ঠিক আছে এতিয়া আমি ওলাই যাওঁ সময় কম অহাৰ আগত চেলেঞ্জ আছিলে 500ত কি বজাৰ কৰিব পাৰোঁ তাতে 500ৰ ভিতৰত মই কুৰ্তি এটা ল'লোঁ প্লাজো এটা ল'লোঁ লিপষ্টিক এটা ল'লোঁ ফুলি এযোৰ ল'লোঁ আৰু এখন ফেচ মাস্ক ল'লোঁ আজিলৈ ভিডিঅ'টো ইমানেই আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব ঠিক আছে বাই বাই